গোলাঘাটৰ ছোৱালী চেলেঞ্জ দিওঁ আমি এবাৰ কণ্টেক্ট কৰা না তোমাৰে হোম ৰাণী লখিমপুৰৰ ল'ৰা মাল খাওঁ আমি লখিমপুৰৰ ল'ৰা মাল খাওঁ আমি তোৰ নিচিনা এবাৰ কণ্টেক্ট কৰিলে পতি যোৱা ছোৱালী কেতিয়াও নানো আমি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে ৰ'জ ভিডিঅ' বনাবৰ কাৰণে আকৌ ওলাই আহিলো মানে কি কৰিম কাৰণ কুকুৰৰ নেচ কেতিয়াও চিধা নহয় তেনেকে মোৰ এই ৰ'জ ভিডিঅ' বনোৱা স্বভাৱটো কেতিয়াও নাযায় মানে একবাৰমান ভিডিঅ' নবনোৱাকে আছিলো ৰ'জ ভিডিঅ' এটাই কাৰণ আছিলে কাৰণ কোনোবাই কৈছিলে তই ৰ'জ ভিডিঅ' নবনাবি ৰ'জ ভিডিঅ' বনালে তোক কোনেও ছাপৰ্ট নকৰিব তোক কোনেও ভাল নাপাব তোক কোনেও ভাল বুলি নক'ব সেইটো কাৰণে আঁতৰি আছিলো কিন্তু এতিয়া গেলা নাই যোনে সেই কথাটো কৈছিলে সেই মানুহজনীয়ে মোৰ লগত নাই আৰু কিয় জানো বনোৱাকে থাকিম আৰু মানে জীৱনটোৱে মোৰ লগত মানে এনেকে কটি মাৰি আছে মানে কি ক'ম আৰু অৱস্থা বেয়া হৈ গৈছে সেইটো কাৰণে এতিয়া মানে আকৌ আহি গৈছো মই কিছুমানৰ লগত কটি মাৰিবলে কেলা মুখখন বহুত বেয়া যিটি ওলাই যায় তো বলক আজি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু কিছুমান ছোৱালীক মানে ৰিপ্লাই দিব চেষ্টা কৰো কাৰণ বেলেগক দেখি মানে তেহেঁতিও মানে এই মকেলামিবিলাক কৰিব লৈছে শব্দ ৰাইমিং মিলাই মানে উল্টা পুল্টা ভুকিব লৈছে তো তেহেঁতক মই তেহেঁতৰ ষ্টাইলত মানে ৰিপ্লাই নিদিওঁ কাৰণ তেহেঁতি যদি কুকুৰবিলাকেতো ভুকিয়ে থাকে না আৰু সেই কুকুৰবিলাকৰ লগত মিলি পেলাই যদি ময়ো ভুকিব যাওঁ সেই কুকুৰ আৰু মোৰ মাজত পাৰ্থক্যটো কি থাকিব গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু নতুন হৈবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাণত হেডফোনডাল লগাই লোৱা আৰু এটা কথা এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে আৰু কোনেও যাতে এই ভিডিঅ'টো গাত পাতি নোলোৱা আৰু যদি কোনোবাই ভিডিঅ'টো গাত পাতি লোৱাও তেতিয়া তাত মোৰ ক'বলগীয়া একো নাই কিনো কম গেলা সেইটো তোমালোকৰ লগত কথা লখিমপুৰৰ লখিমী মোৰ নাম লাজনী ঐ কি চাই আছা মাক কৈ দিয়া বোৱাৰী পালে লখিমপুৰৰ লখিমী তাইৰ নাম বোলে লাজমী ৰাস্তাই ঘাটে চিঞৰি পেলাই কিয় কৰি আছা তুমি পাগলামি তোমাক পাবলৈ ধুনীয়া হ'বলৈ কত যে মাংস খালো তোমাকো নাপালো ধুনীয়া নহলো হাগুতে কষ্ট পালো কাৰোবাক পাবলৈ ধুনীয়া হ'বলৈ মই পাউডাৰ ক্ৰীম চিম এইবিলাক লগোৱা দেখিছো কিন্তু মাংস খোৱা ফাৰ্ষ্ট টাইম দেখিছো আৰে কাৰোবাক পাবলৈ জানো কোনোবাই মাংস খায় আৰু খালেও মুখখন অলপ কণ্ট্ৰল কৰি খাব লাগে নহলে গেলা চেলনি মাৰে পকৰনি ৰাস্তাত এনেকে চিঞৰি পেলাই ঘূৰি ফুৰিলে তোমালোকক কোনেও ভাল বুলি নকয় তোমালোকক সকলোৱে ভাবিব পাগলা ফাটেকৰ পৰা ওলাই অহা পাগল বুলি গোলাঘাটৰ ছোৱালী চেলেঞ্জ দিওঁ আমি এবাৰ কণ্টেক্ট কৰা না তোমাৰে হোম ৰাণী লখিমপুৰৰ ল'ৰা মাল খাওঁ আমি লখিমপুৰৰ ল'ৰা মাল খাওঁ আমি তোৰ নিচিনা এবাৰ কণ্টেক্ট কৰিলে পতি যোৱা ছোৱালী কেতিয়াও নানো আমি ভেকুলীয়ে মাৰে জাপ অ জানো মানে তুমি মোৰ বেটাৰ বা তোৰ পেটত কাৰ ভাগৰ বেটা আছে কি ঠিক আছে আৰে বেলেগৰ লগত কিবা কিবি কৰি পেলাই তোৰ বাই ওৱান গেট ওৱান ফ্ৰী অফাৰটো মোক দিব আহিছ তোৰ বাই ওৱান গেট ওৱান ফ্ৰী অফাৰটো তোৰ লগতে থৈ দে আৰু তোৰ ভাগৰ বেটা তোৰ লগতে থৈ দে তেনেকা বেটা আমাক নালাগে আমি নিজেই কষ্ট কৰি পিছত বেটা বনাই লম बहुत तेज हो रहा है बहुत तेज हो रहा মোৰ আধা চুলি ব্লেক আৰু আধা চুলি গোল্ডেন অ মোৰ ক্ৰাছ কৰিবানে তুমি মোৰ ইনষ্টাগ্ৰাম বিয়া হলে দিয়ে পেণ্ডেল যেনেদৰে বিয়া হলে দিয়ে পেণ্ডেল তেনেদৰে তোক দূৰৰ পৰা দেখিলেই কেলা মই মাৰিম তোৰ গাত চেণ্ডেল যা পৰি দে নদীত তহঁতৰ নিচিনাবিলাক ক্লাছ জীয়াই থাকি একো লাভ নাই ল'ৰাৰ নামত কলংকহে তহঁতি যা পৰি দে নদীত তহঁতি মৰিলেহে কেলা অসমৰ পৰা মানে আৱৰ্জনা কম হ'ব তহঁতি মৰিলে বেলেগ একো নহয় এই আৱৰ্জনা কম হ'ব আৰু মানুহবিলাকে অলপ শান্তিত জীয়াই থাকিব পাৰিব যা পৰি দে নদীত তহঁতি মৰিলে কেলা বম ডাঙৰ পাৰ্টি কৰিম ল'ৰা হৈ জন্ম লৈছ ল'ৰাৰ নিচিনাকে জীয়াই থাকিবলৈ শিক না কিহৰ মাইকী নিচিনা হৈ পেলাই এই মক্কেলামিবিলাক কৰি আছ তহঁতৰ কাৰণে কেলা গোটেই ল'ৰা জাতিৰ কেলা বদনাম হৈ যায় আৰু মানুহে কি বুলি কয় এই ল'ৰাবিলাক এনেকাই ছোৱালী কাপোৰ পিন্ধি ছোৱালীৰ নিচিনা হ'ব বিচাৰি আছে আৰে কেলা চব ল'ৰা একে নহয় আমি ল'ৰা হৈ ল'ৰাৰ নিচিনাকে জীয়াই আছো ল'ৰাৰ নিচিনাকে কামবিলাক কৰি আছো মাজতে তহঁতৰ নিচিনা কিছুমান মক্কেল আহি পেলাই চাদৰ মেখেলা পিন্ধি যি মক্কেলামি কৰে তহঁতক হিজিৰা বুলিও ক'ব নোৱাৰি তহঁতক ল'ৰা বুলিও ক'ব নোৱাৰি তহঁতক ছোৱালী বুলিও ক'ব নোৱাৰি কি বুলি ক'ম তহঁতক যা কেলা লেউৰা বুলিয়ে কৈ দিছো তো গাইজ আজিৰ পৰা পুৰা মানে ধামাকা ৰ'জ ব্লগ সকলো ভিডিঅ' আনি থাকিব চেষ্টা কৰিম তোমালোকে মোৰ ৰ'জ ভিডিঅ' নে ব্লগ ভিডিঅ'বিলাক চাই বেছি ভাল পোৱা সেইটো কমেণ্ট কৰি জনাবা আৰু মোৰ এজনী ফ্ৰেণ্ড বহুত ভাল ফ্ৰেণ্ড মানে তাইৰ ভাগৰ এটা ইউটিউব চেনেল আছে বহুত মজা ব্লগ ভিডিঅ' বনাই থাকে তাইৰ ভাগৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছো
এনেও জানো মোৰ ভিডিঅ' চোৱা মানুহ বহুত কম কিন্তু যিকেইজনে চোৱা তাইৰ ভাগৰ ভিডিঅ' প্লিজ চাবা কাৰণ বহুত ভাল ভাল ভিডিঅ' বনাই তাইক বহুত ছাপৰ্টৰ প্ৰয়োজন আৰু ছাবস্ক্ৰাইবটো কৰি দিবা মোৰ যোনকেইজন ফ্ৰেণ্ড আছে আৰু তাইৰ ভিডিঅ'বিলাক চাবা আৰু মোৰ ৰ'জ ভিডিঅ' নে ব্লগ ভিডিঅ' চাই ভাল পোৱা সেইটো কমেণ্ট কৰি জনাবা কোনটো ভিডিঅ' বেছি ভাল লাগে আৰু আজিৰ পৰা ধামাকা ৰ'জ ব্লগ ভিডিঅ' আহি থাকিব আৰু এতিয়াৰ পৰা মানে মই লোকৰ কথা শুনি পেলাই নিজৰ লাইফ ষ্টাইলটো চেঞ্জ কৰিবলৈ মানে মই চেষ্টা নকৰো কোনোবাই কৈছিলে তুমি ৰ'জ ভিডিঅ' নবনাবা ৰ'জ ভিডিঅ' বনালে আমাৰ ঘৰৰ মানুহে তোমাক ভাল নাপাব মানে তোমাক কোনেও পচন্দ নকৰিব তুমি বহুত বেয়া শব্দ ইউজ কৰি দিয়া আৰে কেলা মোৰ লাইফ মোৰ মৰ্জি মোৰ মতে জীয়াই থাকিম মই এনেকৈ থাকিম এনেকৈ যদি মোক কোনোবাই ভাল পায় সেইটো তাৰ কথা যদি মোক কোনোবাই বেয়া পায় মোৰ ওচৰৰ পৰা আঁতৰি গুচি যাবা মই কিন্তু লোকৰ কথা শুনি এতিয়া লাইফ ষ্টাইল চেঞ্জ কৰিবলৈ নাই আৰু তো আজিলৈ বাই বাই নতুন ভিডিঅ' তোমালোকক আকৌ লগ পাই আছো তো নেক্সট ৰ'জ ভিডিঅ' লাগে নে ব্লগ ভিডিঅ' লাগে সেইটো কমেণ্ট কৰি জনাই দিবা তো আজিলৈ বাই বাই